আমাৰ অসম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ আপোনালোকে টাইটেল আৰু থাম্বনেল চাই দেখি নিশ্চয় গম পাইছে মই ক'ত আছোঁ। এখন অদ্ভুত ঘৰত আপোনালোকে নিশ্চয় গম পাইছে। নলবাৰীৰ মানুহে নলবাৰীৰ ঘৰৰ মানুহটো নাহিলে কেনে কথা হ'ব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সকলোৱে চাই থাকিব যাই আছোঁ বলক। আহি পালোঁ সেইখন অদ্ভুত ঘৰত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। ভিডিঅ'টো স্কিপ নকৰিব আপোনালোকে চাই থাকক। এইখন দোকান, এইখন দোকানত সকলো হাতেৰে বনোৱা বস্তু হয়। এইবিলাক নিমকি হয়, এইবিলাক লাৰু, বাকী এইবিলাক তামোল। এই তামোলটো হাতেৰে বনোৱা নহয় দেচোন, এইবিলাক বাকী সকলোবোৰ হাতেৰে বনোৱা বস্তু হয়। বাইদেউ আপোনাৰ নামটো কি আছে? হৰ্ষিতা দেৱী। হৰ্ষিতা বা আপোনালোকে ঘৰতে বনাই চব। এইটো কেইটকা দাম? 5 টকা। আৰু বাকী এইটো 8 টকা। আৰু এইবিলাক 5 টকা, 8 টকা। 8 টকা। এইবিলাক 8 টকা গাইছ। আৰু এইবিলাক এটা চেপাও আছে। চেপাবিলাক কেইটকা দাম? 350। আমাৰ এইফালে 500 টকা এলা। আমাৰ 350 দিলেই হ'ব। গাইছ এইবিলাক বান্ধনি আছে, আপোনালোকে কিনিব পাৰে। এইখন দোকানতে সকলোবোৰ আছে বস্তু। এইবিলাক মাস্ক আছে, এইবিলাক সকলো বস্তু। এই বিস্কুটো পাব, বেকাৰী বিস্কুট আপোনালোকে ল'ব পাৰে। আহক আপোনালোকে এইখন দোকানকে। এইখন দোকানত চৰপাতো পায় ন? এতিয়া ঠাণ্ডা বতৰ ন, চৰপাতটো বিক্ৰী কৰা নাই। আপোনালোকে গৰমত আহিলে নিশ্চয় পাব। আমি খুৰীৰ ওচৰলৈ যাবলৈ ওলাইছোঁ। খুৰী, আপোনালোকৰ দোকানখন দি জীৱন নিৰ্বাহ কৰি আছে? দোকানখন দি আমি চলি আছোঁ। বাকী খুৰা আছে ন ঘৰত? আছে। বলকচোন আমি ঘৰটো চাওঁ অকণমান। আমি ঘৰৰ ভিতৰত আহিছোঁ। এই ঘৰটো দেখিছে আপোনালোকে? এইটো ঘৰতে এইটোত ঢেঁকী হয়। এইটোতে গুড়া খুন্দি আপুনি যে লাৰুবিলাক যে পায় দোকানত, ইয়াতে বনোৱা হয়। আৰু এইটো ঘৰত ইয়াতে ভিতৰতে যে খুৰা থাকে, খুৰা ইয়াৰে ভিতৰতে থাকে। এইজন খুৰাৰ দুনীয়াখন ইয়াতে ভিতৰতে বনাইছে। খুৰাৰ ইয়াত কিতাপৰ লগত এখন গীটাৰ, টৰ্চ লাইট চব আছে ইয়াতে আপুনি দেখিবলৈ পাইছে। খুৰা ইয়াতে থাকে। বাকী আৰু এইবিলাক খৰিবিলাক আছে দেখিছে। এতিয়া আমি আহিছোঁ পাকঘৰৰ পিনে যাবলৈ ওলাইছোঁ। পাকঘৰৰ পিনে আহিছোঁ। ইয়াতে সকলোবোৰ বনোৱা হয়। চুকাতে বনোৱা হয়। আৰু বাকী এখেতৰ লাইন নাই কোনো ধৰণৰ কেৰাচিন ব্যৱহাৰ নকৰে। মিঠাতেলেৰে চাকিৰে পোহৰবিলাক থাকে দেখিছে। এইখন বিচনাতে খুৰী হাতে থাকে। বাকী আৰু খুৰা তাতে থাকে আপোনালোকে দেখিছে। বাকী আৰু ইয়াতে গৰুবিলাক থাকে। গৰু থাকিলেও কিন্তু ঘৰটো বৰ পৰিষ্কাৰ আপোনালোকে দেখিবলৈ পাইছে। সকলোবোৰ গামোচাৰে বিচনী বনাইছে বহুত। আপোনালোকে কিনিব পাৰে। খুৰা, এই বিচনীবিলাকত কিমান দাম? 50 টকা। বাকী না হাতেৰে বনোৱা চব? আপোনালোকে কিনিব পাৰে। নালডাল লগাই দিব। বাকী আৰু আপোনালোকে নিব পাৰে। দোকানতে বিক্ৰী হ'ব সকলোবোৰ। এতিয়া আমি খুৰাৰ লগত অলপ কথা পাতিম। আপোনালোক ভিডিঅ'টো স্কিপ নকৰি সকলো চাই থাকিব। গা ধুই পেলাই আমি খুৰাৰ লগত কথা পাতি আছোঁ। নামটো প্ৰথম পৰিচয়টো দিব। মোৰ নাম শ্ৰী ৰণেন্দ্ৰনাথ শৰ্মা। আমাৰ গাঁওখন বৰমণিকোনা। খুৰা, আপোনাৰ এইটো ডিম্বুদাৰ ভিডিঅ'ত কৈছে কিহৰ কাৰণে নলে এনা, আৰু বাকী মোৰ ভিউৱাৰ্ছসকলক অলপ চমুকৈ কৈ দিলে ভাল হ'ব। তাৰমানে এই চৰকাৰী সা সুবিধা নোলোৱা কথাটো, চৰকাৰী সা সুবিধা নোলোৱা কথাটো মানে এই যি এটা শিক্ষক পদক কেন্দ্ৰ কৰি মই অলপ বেলেগ ধৰণে চিন্তা কৰি আছোঁ। তাৰমানে আজি কেইবছৰমান আগতে ঠিকা ভিত্তিত শিক্ষক লৈছিল হাইস্কুলত। ল'লি মোৰ মনেদি যাতে এটা শিক্ষকৰ পদ মই পাব লাগিছিল, কিন্তু নাপালোঁ। নাপাওঁ কাৰণে মোৰ মনটো অলপমান সলনি হৈ গ'ল। তাৰমানে মোৰ ল'ৰা ছোৱালী পঢ়াৰ প্ৰতি বৰ মন আছিল। ল'ৰা ছোৱালীৰ লগত মই 23 বছৰ শিক্ষাৰ ক্ষেত্ৰত লাগি আছোঁ। 23 বছৰ ল'ৰা ছোৱালী পঢ়াইছোঁ। এই মই 89 চনৰ পূৰণ কোৰ্ছত মেট্ৰিক পৰীক্ষা দিছিলোঁ। 89 চন। 89। পুৰা 1989 চনতে মেট্ৰিক পাছ কৰা মানুহ এজন এতিয়া কেনেকুৱা অৱস্থাত আছে আপোনালোকে চাওক। এতিয়া 89 চনৰ পূৰণ কোৰ্ছত আমাৰ নলবাৰী জিলাৰ বিষ্ণুৰাম মেধি হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষা মই ফাৰ্ষ্ট ডিভিজন মেট্ৰিক পাছ কৰিছোঁ। আৰু এই মেট্ৰিক পৰীক্ষা দি উঠাৰ পৰাই মই ল'ৰা ছোৱালী পঢ়াইছোঁ। ইংৰাজী সংস্কৃত দুটা বিষয় মই খুব ভালকৈ শিকিছোঁ। আপুনি চাকৰিটো নাপালে? মই খুব ভালকৈ শিকিছোঁ ল'ৰা ছোৱালীবিলাকক। গতিকে সেই 23 বছৰ, তাৰমানে 89 চনৰ মেট্ৰিক পৰীক্ষা দিয়াৰ পৰাই ঠিকা ভিত্তিক শিক্ষক নিযুক্তিৰ সময়ত গ'লে এই যে 23 বছৰৰ শিক্ষক জীৱনৰ অভিজ্ঞতা, সেই অভিজ্ঞতা দি মই ইণ্টাৰভিউ দিছিলোঁ।
ইণ্টাৰভিউ লোৱা মানুহে মোক প্ৰশংসাই কৰিছে, ভাল হোৱা বুলি কৈছে। আৰু মোৰো নিজৰ বিশ্বাস মোৰ ভালেই হৈছে, মই শিক্ষকৰ পৰ্যায় পাব লাগিছিল, কিন্তু মই এইটো নাপালোঁ। নাপাৰ কাৰণে মই এতিয়া চিন্তা কৰিছোঁ কি যে শিক্ষক নিযুক্তিৰ আগত গেলি মই চৰকাৰী সা সুবিধা বৰ বিশেষ পোৱা নাছিলোঁ। আৰু এতিয়া শিক্ষক নিযুক্তিৰ সময়ত মই এটা শিক্ষকৰ পদ পাব লাগিছিল, ইও নাপালোঁ। সিফালেও একো নাপালোঁ, ইফালে যিটো পাব লাগিছিল ইও নাপালোঁ। গতিকে এতিয়া মই এটা কি চিন্তা কৰিছোঁ যে যিহেতু মোৰ জীৱনৰ 50 বছৰ, প্ৰায় 50 বছৰ আজি এতিয়া হওঁ, এই 50 বছৰ যিহেতু প্ৰায় 50 বছৰ যিহেতু মই এনেকৈ চলিলোৱেই নিজৰ শ্ৰমৰ জৰিয়তে, গতিকে এতিয়া আৰু যিকেইটা বছৰ জীয়াই থাকিম, এই জীয়াই থকা বছৰকেইটা মই নিজৰ শ্ৰমৰ দ্বাৰাই চলিব পাৰোঁ নেকি চেষ্টা কৰি চাবৰ ইচ্ছা আছে। এতিয়া তাৰমানে আনৰ অনুগ্ৰহ লৈ জীয়াই থকাৰ ইচ্ছাটো মোৰ নাই। নিজে নিজৰ শ্ৰমৰ চৰকাৰে আপোনাক সহায় কৰিম বুলি কৈছিল নে? চৰকাৰে সহায় কৰিম বুলি কৈছে, অসমৰ এতিয়া কৈছিল নে আগতে কৈছিল? তাৰমানে কথাটো কি মই কৈ আছোঁ, কথাটো হৈছে কি এই যে ঠিকাভিত্তিক শিক্ষক নিযুক্তি হ'ল, ঠিকাভিত্তিক শিক্ষক নিযুক্তি হোৱাৰ আগত গেলি মই চৰকাৰী সা সুবিধা বিশেষ একো পোৱা নাই। কিবা দুটা এটা বস্তু পাইছোঁ, এইটো মই কৈ আছোঁ সকলোকে, কিন্তু মই বিচৰা ধৰণৰ সহায় বিশেষ পোৱা নাই। নাপলি এতিয়া আগতে যদি পালোঁ হয় তেতিয়া সেইটো লোৱা গ'ল হয়। বাকী এতিয়া আপোনাক ঘৰ দিম বুলি কৈছে? এতিয়া মোক ঘৰ দিব খুজিছে, ঘৰ এটা আছে, মোৰ নামত ঘৰ এটা আছে, কিন্তু মই ঘৰটো নলওঁ বুলি কৈছোঁ। নলওঁ বুলি কৈছোঁ কি এতিয়া তাৰমানে আনৰ অনুগ্ৰহত জীয়াই থকাৰ ইচ্ছা মোৰ বৰ্তমান নাই। বাকী আপুনি যেতিয়াৰ পৰা কষ্ট কৰিছিল সেইখিনি সময়তে নাপালাক একো, সেইকাৰণে ভাবিলে এতিয়াও মই নিজৰ পৰিশ্ৰমতে চলি থাকিম। তাৰমানে মোৰ এই যি 50 বছৰ পাৰ হৈ গ'ল, 50 বছৰ প্ৰায় হ'ল মোৰ, বুলি এই যে 50 বছৰ পাৰ হৈ গ'ল, এই 50 বছৰ মই নিজৰ শ্ৰমৰ জৰিয়তে চলি আছোঁ। যিহেতু শ্ৰমৰ জৰিয়তে চলি আছোঁ, গতিকে বাকী দিনকেইটাও শ্ৰমৰ জৰিয়তে চলি যাব পাৰোঁ নেকি চেষ্টা কৰি চাবৰ মোৰ ইচ্ছা আছে। পিছত যদি আপুনি নৰে তেতিয়া কোনোবা সহায় কৰিলে আপুনি ল'ব? যদি পিছত কৰিব নোৱাৰোঁ, এতিয়া মোৰ এটা বিশ্বাস আছে, আমাৰ এটা দুটামান বুঢ়া মানুহ দেখা পাইছোঁ মই, এই মৰাৰ আগদিনে গেলি এই বেৰাৰ গছ কুবি কুবি মৰিছে। তাৰমানে এই গছ কুবি বেৰা দেই, তাৰমানে আমাৰ শৰীৰটো এনেধৰণৰ কোনোবাই যদি চৰ্চা কৰি থাকে, কাম কৰি যদি যাই থাকে, এতিয়া ক'ৰবাত মটৰ দুৰ্ঘটনা হ'ল, কিবা হ'ল, সেইটো বেলেগ। কিন্তু এনে যদি শাৰীৰিক শ্ৰমৰ জৰিয়তে জীয়াই থাকে কোনোবাই, যদি অলপ ফল হওক, ফুৰা চকা যদি এটা নিয়মত থাকে, তেতিয়াহ'লে তাৰমানে কি এই মৰাৰ আগমুহূৰ্তত গেলি সি কাম কৰি কৰি আহি মৰিব। সেইটো এটা মোৰ বিশ্বাস আছে, মই সেনে মানুহ বহুত লগ পাইছোঁ। এনেই কিছুমান বুঢ়া মানুহ লগ পাইছোঁ, এই ল'ৰাহঁতে নি পথাৰত থৈ আহে, খেতি পথাৰত এই চুচৰি এই বন বাচি থাকে, বেহাৰ খেতিৰ বন, মই সেনে বুঢ়া মানুহ দেখা পাইছোঁ। মৰাৰ আগদিনত গেলে কাম কৰি কৰি পিছদিনা মৰাও মই দেখা পাইছোঁ। গতিকে মোৰ এটা বিশ্বাস আছে, মই শেষ মুহূৰ্তত গেলি কাম কৰি যাব পাৰিম। তাৰমানে খুৰা আমাক জানিব দিছে যে খুৰাই নিজৰ পৰিশ্ৰমেৰে 50 বছৰ অতিক্ৰম কৰিলে, আৰু যিখিনি সময় জীয়াই থাকিব খুৰা তেতিয়াও নিজৰ পৰিশ্ৰমেৰে জীয়াই থাকিম বুলি ভাবিছে। পিছত আৰু নোৱাৰিলে এইটো বেলেগ ব্যৱস্থা হ'ব, এই খুৰা আমাক সেইটো জানিব দিছে। খুৰা এনে কৈছে আপুনি? এতিয়া তাৰমানে কি মই আচলতে আনৰ অনুগ্ৰহ লৈ জীয়াই থাকিব লগা মানুহ নাছিলোঁ। গতিকে যিহেতু নাছিলোঁ, এতিয়া আনৰ অনুগ্ৰহত জীয়াই থাকিব মোৰ ইচ্ছা নাই। মই নিজৰ শ্ৰমেদি জীয়াই থাকিব পাৰোঁ নেকি চেষ্টা কৰি চাম। আপুনি হৰ্ষিতা বাক্য পঢ়িব নিদিলে কিহৰ কাৰণে? হৰিতা পঢ়িব নিদিয়াৰ কথাটো বহুত দীঘলীয়া, বহুত কথা আহি পৰিব, বহুত কথা আহি পৰিব। তাৰমানে কথাটো কি যি যিমানৰ মানুহ সি সিমানতে থকাই ভাল, তাৰমানে বেছি ওপৰত যাব গ'লে ভাল নহয়। এতিয়া মানুহ কয় যি উচ্চ আশাটো লাগে, কিন্তু উচ্চ আশা মানে কি যি যিমানৰ মানুহ সি সিমানত থকাই ভাল। কি কাৰণে ভাল মই কওঁ, এতিয়া আমি যে বল খেলাওঁ, বল খেলাওঁতে কিছুমানে ফৰৱাৰ্ড খেলে, কিছুমানে বেকত খেলে, কিছুমানে গ'ল পোষ্টত খেলিব লাগিব। কিন্তু আমি সকলোৱে যদি ফৰৱাৰ্ড খেলিব যাওঁ সেইটো এখন খেলা নহ'ব। কিছুমানে বেকত খেলিব লাগিব, কিছুমানে গ'ল পোষ্টত খেলিব লাগিব। কিন্তু এতিয়া ফৰৱাৰ্ড খেলিব যায়, খেলিব নাপাই পেলাই ঘূৰি আহি গ'ল পোষ্টত যেতিয়া বহিম তেতিয়া আমাৰ মনটো অশান্তি হ'ব পাৰে। তাতকৈ কিছুমান মানুহ যদি আমি আৰম্ভণিতে গ'ল পোষ্টত বহি যাওঁ, কিছুমানে আৰম্ভণিতে যদি বেকত বহি যাওঁ, তেতিয়া কিছুমানে ফৰৱাৰ্ড খেলিব, ধুনীয়া খেলা চলি যাব। এতিয়া আমাৰ জীৱনটো সেই ধৰণৰ। এতিয়া আমাৰ দেশখনত কিছুমান ধনী গুণী মানী শিক্ষিত সম্ভ্ৰান্ত পৰিয়াল আছে,
তেওঁলোকৰ ল'ৰা ছোৱালীবিলাককতো তেওঁলোকৰ সন্মানটো ৰক্ষা কৰি তেওঁলোকক কিবা এটা দিব লাগিব। দিব লাগিব। গতিকে এতিয়া আমি 100% মানুহে যদি এই উচ্চ কিবা এটা বিচাৰিব যাওঁ, এতিয়া সকলোকেতো উচ্চটো দিব নোৱাৰে। যিহেতু দিব নোৱাৰে, কিছুমানে আমাক স্বনিয়োজনটো লাগিবই, আমি কিবা নিজে হাতে কামে কৰিব লাগিব। আৰু চৰকাৰ কি? চৰকাৰ হৈছে আমাৰ বিপদৰ বন্ধু। তাৰমানে আমি নিজে হাতে কামে কিবা কৰি থাকিলো, সাঁচি থাকিলো, সাঁচি থাকোঁতে যদি দেখিলে নাই ই অলপমান ভাগৰিছে বা অলপ কষ্ট হৈছে, তেতিয়া ৰাইজে বা চৰকাৰে অলপ সহায় কৰি দিব। কিন্তু সেইবুলি 100% মানুহক চৰকাৰে সদায় কিবা কৰি দি থাকিব, সেইটো সম্ভৱ নহ'ব। গতিকে আমি প্ৰথম গ'ল বস্তুত আৰম্ভ কৰোঁ। আমাৰ ছোৱালী গ'ল বস্তুত খেলাক, কোনোবাই বেকত খেলাক, কোনোবাই ফৰৱাৰ্ড খেলাক, সংসাৰখন ধুনীয়াকৈ চলি যাব। কিন্তু যদি আমি সকলোৱে যদি 100% মানুহ যদি ফৰৱাৰ্ড খেলিব যাওঁ, 100% মানুহে যদি প্ৰফেচৰ হ'ব যাওঁ, ডাক্তৰ হ'ব যাওঁ, ইঞ্জিনিয়াৰ হ'ব যাওঁ, কিবা খেলি মেলি এখন হ'ব। গতিকে কিছুমান বেকত খেলাওঁ, কিছুমান গ'ল বস্তুত খেলাওঁ। গতিকে আমাৰ সৰহিতাক মই গ'ল বস্তুত খেলিব দিছোঁ। বাকী খুৰা বাকী চব নিজৰ পৰিশ্ৰমতে এতিয়া জীৱনটো চলাম বুলি ভাবিছে? মোৰ 50 বছৰ পৰিশ্ৰমতে গেল। আৰু বাকী জীয়াই থাকিব? আৰু কেইদিন জীয়াই থাকোঁ মই নাজানো। যদি ক'ৰবাত গাড়ী খুন্দি মাৰে ৰাস্তা সেইটো বেলেগ, বা কোনোবা যদি মোৰ শত্ৰু আছে বোলে ই বেয়া মানুহক মাৰি গ'লো, সেইটো বেলেগ। এতিয়া কথা কি, মই যদি তাৰমানে কাৰো যদি মাৰি চাৰি নেপেলাই, তেতিয়াহ'লে মই অলপ নীতি নিয়মত অলপ খোৱা কিন্তু নীতি নিয়ম আছে। খোৱা যদি এটা হিচাপত নীতি নিয়মত খোৱা যায়, নিয়মিত শাৰীৰিক পৰিশ্ৰম যদি কৰি থকা যায়, তেতিয়াহ'লে মানুহ একজন মৰাৰ আগদিনা গেলি সি কাম কৰি মৰিব, কাম কৰি থাকি মৰিব। সেনে মানুহ মই বহুত দেখা পাইছোঁ, এতিয়াও আছে না মানুহ বহুত। মৰাৰ আগদিনা গেলি চাইকেল চলি আছে, খাই ঘুমাই আছে, ৰাতি মৰি আছে। গতিকে মোৰ এতিয়া বিশ্বাস আছে যে শাৰীৰিক শ্ৰম কৰা মানুহ সি শেষ মুহূৰ্তখিনি কৰি থাকিব পাৰিব। বাকী খুৰাৰ এখনি জীৱনৰ ৰহস্য কথা মোৰ এই ধৰণৰ আদৰ। বাকী আপোনাক চৰকাৰৰ বাহিৰে বেলেগ কোনোবা গাঁৱৰে অকণমান সহায় কৰিব আহিছে নেকি? এতিয়া কথাটো হ'ল কি, তাৰমানে এতিয়া কিছুমান মানুহ জীৱনৰ আৰম্ভণিৰ পৰাই আনৰ সহায়তেই চলি থাকে। এতিয়া সেইবুলি এটা কথা যে কিন্তু মই যদি ক'ব খোজো যে মই কাৰোবাক সহায় পোৱা নাই, সেইটো ভুল হ'ব। মই জীৱনৰ আৰম্ভণিৰ পৰা ক'ৰবাত নহয় কিবা প্ৰকাৰে কাৰোবাৰ পৰা কিবা সহায় পাইছোঁ। কিন্তু ঘটনাটো কি, সেইটো কথা অলপ বেলেগ। কিন্তু এতিয়া কি, মই একজন BA পাছ মানুহ, ইংৰাজী মেজৰ লৈ BA পাছ কৰিছোঁ। 96 চনত। তাৰপিছত মই মেট্ৰিক ফাৰ্ষ্ট ডিভিজন পাছ কৰিছোঁ। কলি এতিয়া 23 বছৰ ল'ৰা ছোৱালী পঢ়িছোঁ। পঢ়িলি এতিয়া মই যিজন মানুহ, এই মোৰ নিচিনা মানুহ একজন আচলতে আনৰ অনুগ্ৰহত জীয়াই থকাটো সম্ভৱ নহয়। তাৰমানে কথা কি, কোনোবাই কৰি দিব ঘৰত, মই তাতে থাকিম, কোনোবাই কিবা আনি দিব খাম, এই মানসিকতাত মই চলিব নোৱাৰিম। নিজে যিমান নিৰ্বাহ কৰিব সেইখিনিতে সন্তুষ্ট। এতিয়া মই কওঁ, এতিয়া এই ঘৰৰ ফুটিয়াগিলা দেখাত ক'ৰবাত কিবা যি হৈছে, কিন্তু ফুটিয়াগিলা মই নিজে লগাইছোঁ। এই জামগিলা ওপৰত তলত চব নিজে, এই টিংগিলা যি বদলাইছোঁ এইবিলাক চব মই নিজে বদলাইছোঁ, চব টিং নিজে বদলাইছোঁ। এতিয়া এখন চালি মই নিজে কৰি লোৱা, এখন চালি বেৰাইখন যদিও বৈ আহিছে মই কৰিব পাৰিম, জাপি দিছিলোঁ, এই উই খাই নোহোৱা কৰিছে। এইবিলাক বেৰাগিলা জাপি দিছিলোঁ পুৰণ বেৰা, কিন্তু উই খাই নোহোৱা কৰিছে। উইটো বৰ সাংঘাতিক বস্তু, সি ক'ৰবাত 15-20 দিনৰ ভিতৰত বেৰা চাফা কৰি দিব পাৰে। এতিয়া আৰু কৰি দিম মই বেৰাখিনি। এতিয়া এনেকৈ যে মই নিজে কৰি লৈ আছোঁ, এই ভাঙা চিঙা ঘৰটোত মই শান্তিত আছোঁ। এই ভাঙা চিঙা ঘৰটোত মই শান্তিত আছোঁ। কিন্তু এতিয়া যে কোনোবা এটা মোক এটা বিল্ডিং বান্ধি দিয়ে, সেই বিল্ডিংটোত মই কিন্তু সুখী হ'ব নোৱাৰিম। নিজৰ পৰিশ্ৰমতে নিজৰ শ্ৰমৰ দ্বাৰা যিটো কৰি লোৱা যায় সেইটো বেলেগ, আৰু আনে কোনোবাই কৰি দিব সেইটো বেলেগ। বাকী আপোনালোকে এতিয়া দোকান এটাই চলি আছে? আমাৰ এতিয়া দোকানখনত লাৰু পিঠা বা অন্যান্য কিবা অলপ বিক্ৰী কৰোঁ। এই ছোৱালীও এই বান্ধনি বিক্ৰী কৰে, আৰু কিবা কিবি বস্তু তৈয়াৰ কৰি মেচিন তৈয়াৰ কৰি বিক্ৰী কৰে। শাক পাচলি অলপ বিক্ৰী কৰোঁ। আমি এইগিলা এইফালে কল চল ৰুই দিছোঁ, মাটি বেলেগৰ পইচা দি ৰাখিছোঁ আমি মাটিখিনি, কিন্তু কল চল ৰুই দিছোঁ, তাতে কল ফুল পালোঁ, বস্তা বিক্ৰী কৰিলোঁ। তাৰপাছত কল নলবাৰীতে পিছে নহয়, আমাৰ ঘৰৰ পৰা লৈ যায়, বেপাৰীও নেই, ঘৰৰ মানুহো নেই। এইগিলাখানে বিভিন্ন বতৰত লাও, কোমোৰা, পানীলাও, ৰঙালাও, এইবিলাক বিভিন্ন বতৰত বিভিন্ন ভোল, নানান বস্তু আমি নানান পাচলি আমি উৎপাদন কৰোঁ, কবি চবিও কৰোঁ। এইবিলাক আমাৰ খোৱাটোও চলি গ'ল নিকিনাকৈ, এইফালে অলপমান বিক্ৰী কৰিও পইচা পালোঁ। সেইধৰণে আমাৰ
সাধাৰণভাৱে পৰিয়ালটো চলি যায়। আৰু এটা কথা কি মোৰ নিজে খৰচ বেছি নাই। তাৰমানে মই ভাত আঞ্জাত বাহিৰে বা ঘৰত থকা যি ফল মূল আছে তাৰ বাহিৰে বেলেগ বাহিৰা বস্তু বৰ বেছি খোৱা নাই। নাখালেই মোৰ খৰচটো একদম কম। খৰচ কম যিহেতু আমি তিনিজনীয়া পৰিয়াল এনে কিবাকৈ চলি যাব পাৰিম আৰু। বাকী খুৰাৰ জীৱনৰ এই আপোনালোকৰ ৰহস্য। ফাইনেলি গাইজ ভিডিঅ'টো আপোনালোকে চালে কেনে পালে কমেণ্ট বক্সত জনাব। আৰু যদি মোৰ চেনেলটো নতুন কৰি আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু অল নটিফিকেশ্যনটো অন কৰি দিব। নতুন এটা ভিডিঅ'তে বাই বাই। আজিলৈ জয় অসম। জয় অসমটো দি